প্ৰশ্ন নং 1 টি চিটি অফ ইণ্ডিয়া বুলি কোনখন জিলাক জনা যায়? টি চিটি অফ ইণ্ডিয়া বুলি কোনখন জিলাক জনা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়। প্ৰশ্ন নং 6 ভাৰত ত্যাগ আন্দোলন ক'ৰ পৰা আৰম্ভ হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বম্বে। বম্বেৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। প্ৰশ্ন নং 7 মহাত্মা গান্ধীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা উপাধি প্ৰদান কৰিছিল। প্ৰশ্ন নং 8 আটাইতকৈ বেছি দেশ থকা মহাদেশখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আফ্ৰিকা। আফ্ৰিকাত আটাইতকৈ বেছি দেশ আছে। প্ৰশ্ন নং 9 কোনখন অভয়াৰণ্যক পূবৰ আমাজন বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দিহিং পাটকাই। দিহিং পাটকাইক পূবৰ আমাজন বুলি কোৱা হয়। প্ৰশ্ন নং 10 কোনখন মহাদেশত মৰুভূমি নাই? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰোপ। ইউৰোপত এখনো মৰুভূমি নাই। প্ৰশ্ন নং 11 কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহক ইংৰাজে বন্দী কৰিছিল। প্ৰশ্ন নং 12 চিটি অফ নবাব বুলি কোনখন ঠাইক কোৱা হয়? চিটি অফ নবাব বুলি কোনখন ঠাইক কোৱা হয়? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হৈছে লক্ষ্ণৌ। প্ৰশ্ন নং 13 মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1250 চনত। প্ৰশ্ন নং 14 ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতীয় নেপোলিয়ন বুলি কোৱা হয়। প্ৰশ্ন নং 15 শ্ৰীমন্ত শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 157টা। 157টা বৰগীত ৰচনা কৰিছিল। প্ৰশ্ন নং 16 ডিমা হাছাও শব্দটোৰ ডিমা হাছাও মানে কি? অপশ্যন 4টা আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাহাৰ। হাছাও শব্দৰ অৰ্থ পাহাৰ। প্ৰশ্ন নং 17 অসমৰ কোনখন ঠাইক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোৰহাট। যোৰহাটক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। প্ৰশ্ন নং 18 কিমান চনত মাজুলীক জিলা হিচাপে ঘোষণা কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2016। 2016 চনত মাজুলীক জিলা ঘোষণা কৰা হয়। প্ৰশ্ন নং 19 দেহত অধিক শিৰা থকা প্ৰাণী কি? ইয়াত থকা 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সাপ। সাপৰ দেহত অধিক শিৰা আছে। প্ৰশ্ন নং 20 পিতৃক হত্যা কৰি ৰাজপাটত বহা ৰজাজন কোন? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুকলেংমুং। চুকলেংমুঙে পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল। প্ৰশ্ন নং 21 ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ব্ৰহ্মদেশ। ব্ৰহ্মদেশত এই সন্ধি হৈছিল। প্ৰশ্ন নং 22 অলপতে অসমৰ কোনখন ঠাইত প্ৰাগৈতিহাসিক যুগৰ বৃহৎ আকাৰৰ শিলৰ পাত্ৰ আৱিষ্কাৰ হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমা হাছাও। প্ৰশ্ন নং 23 ভাৰতৰ কোনখন চহৰক পূৰ্বৰ এথেন্স বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে
আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাদুৰাই। প্ৰশ্ন নং 24 পাঁচপীৰৰ দৰগাহ ক'ত আছে? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ধুবুৰী। ধুবুৰীত পাঁচপীৰৰ দৰগাহ আছে। প্ৰশ্ন নং 25 আহোম যুগত ভূমিক কেইভাগত ভাগ কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 7 ভাগত। 7 ভাগত ভাগ কৰা হৈছিল। প্ৰশ্ন নং 26 কোন দেশে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ মহাকাশত স্থাপন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাছিয়া। ৰাছিয়াই প্ৰথমটো কৃত্ৰিম উপগ্ৰহ মহাকাশত স্থাপন কৰিছিল। প্ৰশ্ন নং 27 কেতিয়া কা গৃহীত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 11 ডিচেম্বৰ 2019। 2019 11 ডিচেম্বৰত কা গৃহীত হৈছিল। প্ৰশ্ন নং 28 কোনজন শাসকক তিনিবাৰকৈ কবৰ দিয়া হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাবৰ। বাবৰক তিনিবাৰকৈ কবৰ দিয়া হৈছিল। প্ৰশ্ন নং 29 সুগন্ধিৰ চহৰ বুলি কোনখন ঠাইক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কনৌজ। কনৌজক সুগন্ধিৰ চহৰ বুলি কোৱা হয়। প্ৰশ্ন নং 30 ভাৰতৰ আটাইতকৈ পুৰণি নদী কোনখন? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সৰস্বতী। সৰস্বতী নদী হৈছে ভাৰতৰ আটাইতকৈ পুৰণি নদী। আসাম জিকে পইণ্ট চেনেলৰ এই ভিডিঅ'টোৱে যদি আপোনালোকক অলপ হ'লেও সহায় কৰিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু আসাম জিকে পইণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। ধন্যবাদ।